হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু ভাল লগা সময়। ভাল লগা সময়ৰ ভাল লগা কাম। আমি সকলোৱে ভাল লগা কামবিলাক কৰি যাব লাগে যাতে জীৱনটোৱে ভাল লাগি যায়। আহক এটি ভাল লগা কাম কৰিবলৈ যাওঁ। ভিডিঅ'টি ভাল পালে লাইক কৰিব আৰু যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰি দি কিনাৰতে থকা বেল আইকনটি প্ৰেছ কৰি দিব যাতে মই নতুনকৈ ভিডিঅ' আপলোড কৰিলে আপুনি নটিফিকেশ্যনত পাই যায়। এতিয়া জংঘলত মিছন আৰম্ভ কৰিম। মিছনৰ সম্পূৰ্ণ ভিডিঅ' আপোনালোকক দেখুৱাব নোৱাৰিম, কিন্তু দেখুৱাবলৈ চেষ্টা কৰি যাম। আপোনালোকে চাই থাকক। ভাল লগা সময়ৰ ভাল লগা কাম। বতৰ আজি সিমান এটা ভাল নহয়, কি কৰিব আৰু বতৰটোৱে দেই। মিটখন লৈ লৈছোঁ, এখন বেগ এটা, তামোলি ক'লে যা আছে আমলি বা বিচাৰিছোঁ। আমলি বা এইখিনি হ'ল, এইখিনি এয়া আপোনালোকক বস্তু এটা দেখাইছোঁ। এয়া টিকনি বৰুৱা বুলি কয়, টিকনি বৰুৱা বুলি কয়। এইখিনি জংঘলী শাক, হয়। এইখিনি জংঘলী শাক আজি এনেকুৱা বিচাৰিম বুলি ভাবিছোঁ। অকলে নাই অহা, পাটনা কেইটামান আহিছোঁ। সিহঁতৰ লগত আমলি বিচাৰি ফুৰিছে সিহঁতে, মোৰ তাৰ পিছে ঘূৰি ফুৰিছোঁ। আজি আৰু ভিডিঅ'টি ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। গছৰ ওপৰত আমলি পালে এইকেইটা। আজি নিজকে কিবা জংঘলী লাগিছে দেই। এই পিষ্টল এটা ওলমি আছে, পিষ্টল। এই মিনি কাকে প্ৰেমে জালে ফাচালি। এইজোপা তৰা গছ। আমাৰ গৰু বিহুৰ দিনা গৰুক তৰালি পঘাৰে। এইজোপা তৰা গছ বুলি কয় এইডালক। ইয়াৰ পৰা যিবিলাক ৰছী ওলায়, এনেকৈ কৰিলে এইবিলাক এনেকৈ চিয়ালে ইয়াৰ পৰা বিভিন্ন ধৰণৰ এনেকৈ কৰিলে মানে এই ৰছী ওলায়। ইয়াৰ পৰা ৰছী বাটি কিনে কি কৰে, এই গৰু বিহুৰ দিনা গৰুক নতুন পঘাৰে বান্ধে, মানে তৰালি পঘাৰে বান্ধো। ইয়াৰ যিটো পঘা বনায়, ইয়াৰ পৰা যিটো পঘা পৰা এই গছৰ পৰা তাৰপিছত গৰুক বান্ধে। সেইদিনা যিদিনা গৰু বিহু হয়, সেইদিনা আমাৰ অসমীয়া মানুহবিলাকে গায়, তৰালি পঘাৰে বান্ধো বুলি কয়। এনেকৈ ইয়াৰ পৰা বনায়। আৰু ইয়াৰ যিটো গছ নহয়, ইয়াৰ যিটো গজালি, তাক তৰা গজালি বুলি কয়। আমাৰ মানুহবিলাকে তৰা গজালি খায়, খাদ্য হিচাপে লয়, কিয়নো ইয়াত কোনো ধৰণৰ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা নহয়। চাব, মই আপোনালোকক তৰা গজালি দেখাই আছোঁ। বিচৰাৰ সময়ত একোৱেই নাপায়, একোৱেই নাই। এতিয়া লগৰকেইটাই আমৰলি বা গছৰ ওপৰত উঠি কিনে পাৰি আছে, মই কেইটাত ঘূৰি এতিয়া তৰা গজালি বিচাৰি ফুৰিছোঁ আপোনালোকক দেখাবৰ কাৰণে। হ'ব দেই, এতিয়া মই আপোনালোকক তৰা গজালি দেখাইছোঁ। এইটো হ'ল তৰা গজালি। তৰা যিডাল কোমলকৈ গছজোপা বাঢ়ি আহিছে, ইয়াক আমি ইয়াতে এনেকৈ কাটি লয় আৰু কি কৰিব, জোক ধৰিছে, জোক। এইটো তৰা গজালি। এতিয়া ইয়াক আমি এনেকৈ গুচাব লাগিব। ইয়াক বাকলিবিলাক গুচোৱাৰ পিছত চাব, ইয়াৰ পৰা উজানো ইয়াৰ পৰা এতিয়া যিটো খাব পৰাকৈ কোমল অংশ ওলাব, তাকে ৰান্ধি কেনে খায়। ইয়াতে শুৱাই থৈছে। এইডালক কয় টিকনি বৰুৱা বুলি কয়। টিকনি বৰুৱা জংঘলত থাকে। এইবিলাক কোনো ধৰণৰ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা নহয়, সেইকাৰণে এনেকুৱা ধৰণৰ খাদ্যবিলাক মানুহে খাব লাগে। লোৱা, তুমি পাইছা যে তুমি থৈ লোৱা।
মই এতিয়ালৈকে নাই বিচৰা বিচাম আকৌ সময় আছে এইডাল হ'ল তৰা গজালি চাব দেই এতিয়াও ইয়াক খাব পৰা হোৱা নাই তাৰপিছত এতিয়া ইয়াৰ যিটো কোমল অংশ ওলাব ইয়াক আলুৰ লগত খাবলৈ ভাল আগতে আমাৰ মানুহখিনিয়ে ইয়াকে নেজানিছিলে খাবৰ কাৰণে এতিয়া বজাৰতো ইয়াৰ যথেষ্ট চাহিদা আছে আমাৰ গাঁৱৰ মানুহবিলাকে এইবিলাকক বিক্ৰী কৰি যথেষ্ট কিছুমানেতো সংসাৰে চলাই আছে পৰিয়াল পোহপালে দি আছে ডিস্কো বলতা হয় তৰা গজালি খাব পাৰি কেঁচাকৈও খাব পাৰি ইয়াৰ কিন্তু ইয়াৰ এটা চেণ্ট এটা আছে এইটো গোন্ধাই কিন্তু ইয়াৰ চেণ্ট এটা আছে তাৰমানে এই তৰা গজালি বুলি কয় এনেকৈ খাব পাৰে কেঁচাকৈও খাব পাৰে আপুনি ঘৰত নি চব্জি বনাই আলুৰ লগত ভাজি কিনে খাব পাৰি বহুত ধুনীয়া কেঁচাকৈ আগতে গৰু চাওঁতে কিমান খাইছিলোঁ এতিয়া ইয়াতে আৰু জোক ধৰিছে জোক জংঘলত এইটো বৰ সুলভ মূল্যত পোৱা যায় জোক এইটো ভৰি আঙুলি ফাকত এই চোলাটো লগাই লওঁ কাম বেক এইখিনি হ'ল আমৰলি খোৱাটো সাধাৰণ কথা নহয় এইখিনি দেখিছে এইখিনি আমৰলিবিলাকে আইঅ বেয়াকৈ কামুৰি সিহঁতে কামুৰিলে মানে ছাল উখৰাই দিয়ে আমাৰ অসমীয়া মানুহে বহাগত 100 এজাত শাক খায় আৰু 100 এজাত শাক নেপালে এই আমৰলিখিনিও খায় বজাৰত ইয়াৰ চাহিদা যথেষ্ট আছে বিহুৰ আগত বিশেষকৈ বিহুৰ টাইমত পিছত তেনেকৈ নাপায় এইখিনি আমৰলি ৰঙা পোকবিলাক মাকবিলাক ছাইড কৰিব লাগিব অকল মাকবিলাক গোটেইখিনি ছাইড কৰাৰ পিছত আকৌ খাবও বেয়া কিছুমান মাকো থ'ব লাগিব খাবৰ কাৰণে এই মাকখিনি খাবলৈ টেঙা কিন্তু টোপখিনি আকৌ ভাতৰ নিচিনা সেইকাৰণে মাকো কিছুমান থ'ব লাগিব কোনোবাই টাউনত ভিডিঅ' বনাই কোনোবাই বিভিন্ন ধৰণৰ ঘূৰি ফুৰি ভিডিঅ' বনাই মই বনাইছোঁ জংঘলত যদি জংঘলত ঘূৰা ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰি দিব আৰু যদি আপুনি নতুনকৈ মোৰ চেনেলটোলৈ আহিছে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি দি ওচৰতে থকা বেল আইকনটি প্ৰেছ কৰি দিব এইকেইদিন টাউনত ভিডিঅ' বনাবলৈ গ'লে মানে এইকেইদিন ঘূৰিবলৈ গ'লে মানে এইকেইদিন টীকাকৰণ কৰাইহে টীকাকৰণ কৰি কিনে আহোঁ বুলি কোৱাহে হ'ব সেইকাৰণে নাই যোৱা নেযাওঁ এইকেইদিন ঘৰতে থাকিব লাগিব ঘৰতে আৰু এনেকৈ য'তে ত'তে ঘূৰিব লাগিব তাৰপিছত আকৌ শুনিছেই গ্ৰীষ্ম বন্ধৰ বোলে 15 মে'ৰ পৰা 14 জুনলৈকে গ্ৰীষ্ম বন্ধও বেলেগ কৰি দিলে তাৰপিছত গ্ৰীষ্ম বন্ধ খোলাৰ পিছত স্কুল যাব লাগিব স্কুলত যাম এতিয়া এনেকৈ জংঘলে ঘূৰিম ৰাস্তা মে পহুঁচ গিয়া ৰে ঘূৰি পাইছে নাই এনেকৈ জংঘলত আপোনালোকে ঘূৰি পাইছে নাই জংঘলত ঘূৰিব কিন্তু ভালেই লাগে দেই এতিয়া বনৰীয়া হাতী নাই বুলিহে ইয়াত বনৰীয়া হাতী থাকিলে ক'ত জংঘলত ঘূৰিব পাৰিব বতৰ বেয়া কৰিলে মানে পলাব লাগিব কালি কেনেকুৱা নহয় নাই আপোনালোকে নিউজত এইখিনি দেখি আছে 18টা হাতী বোলে 18টা হাতী মৰিলে বোলে এতিয়ালৈকে বেগটো খালীকৈ লৈ ফুৰিছোঁ বেগটো এতিয়ালৈকে একোৱেই ছিঙাই নাই মই ছিঙিব পোৱা নাই সিহঁতে লগৰবিলাকে ছিঙিছে সিহঁতৰ পৰা ভাগ দিব মোক মই এনেকৈ ঘূৰি ফুৰোঁতে গৈছে ইফাল সিফাল ঘূৰি ফুৰোঁতে গৈছে এতিয়া চাব দেই এতিয়া ডাঙৰ টিকনি মাৰি এটা আপোনালোকক কাটি দেখাম টিকনি বৰুৱা সেইটো চাব দেই চাব এইটো
এইটো ডাঙৰ টিকনি বৰুৱা এইটো তৰাৰ গজালি টিকনি বৰুৱা এতিয়া ইমানখিনি পালোঁ এতিয়া ঘৰলৈ যাওঁ তাৰোপৰি আমৰলি টোপো পালোঁ 5 কিলোমান পাঁচজনে 5 কিলোমান আমৰলি টোপ পালোঁ এতিয়া ভোক লাগিলে গৈ দুপৰীয়া হ'ল দিনটো ঘূৰিলোঁ যি কি নহওক আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ শেষৰলৈকে যদি চাইছে তেনেহ'লে লাইক এটা কৰি দিব পুনৰ এটি ভিডিঅ'ত লগ পোৱাৰ কাৰণে ধন্যবাদ জয় আই অসম